পাইছোঁ সেই মন্দিৰ ওচৰত বহুত দূৰ আহি পাই গ'লোঁ। হে গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। আমি আজি গৈ আছোঁ পূজা কৰিবৰ কাৰণে, আৰু আপোনালোকে সকলোৱে গম পাইছে আজি হৈছে শিৱৰাত্ৰি, আৰু শিৱৰাত্ৰি বুলি আমি সকলোৱে আহিছোঁ পূজা কৰিবৰ কাৰণে। আমি ক'ত পূজা কৰিব গৈ আছোঁ আপোনালোকক দেখাম ভিডিঅ'টো। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই সকলো গম পাব। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিব। এইটো পইচা কেনেকৈ লয় দিব পাৰিলে? আচ্ছা, পইচা দিছোঁ, আমাৰ লগৰকেইটা চবেই দিছোঁ। পিছে আহি আছে দেখিছোঁ, আমি আগে আগে আহি আছোঁ হাতীটো, আৰু ডাঙৰ হাতী আছে, হাতী ডাঙৰ। সেই লগৰকেইটা বেল আহিছোঁ, লাগি পেলাই দিছোঁ বয়স চুতীয়া দৌৰি দৌৰি আহিছে। এই আগে আগে চুতীয়া চাইটো দি দে, আমি চাইটো দি দিলোঁ আগে। ভাবিছোঁ লাহে লাহে যায় নেকি, ভাবিছোঁ লাহে লাহে যালে বহুত স্পীড গৈছে হাতীটো চব। আৰু কিন্তু হাতীটো জোৰ বহুত আছে দেই, মই তাত মোৰ অলপ চুইছিলোঁ, এনেই অকণমান এনেকৈ পৰিছে, মই আঁতৰি পিনি পৰিছোঁগৈ। সঁচাকৈ দেই, কি ক'ব আৰু। সাজুনে পূজা কৰিবৰ কাৰণে? একদম আমাৰ টিমটো দেই, গোটেই টিমটো দিয়া দিয়া সকলো আহিলে টিমটো। চব মানুহে মানে গোটেইবিলাক আমি দেখিছোঁ, গোটেই টিমটো আহি আছোঁ। বহুত ওপৰত আছে, তলত আছিলে মন্দিৰ, আমি সেইটোতো সোমাই আহিছোঁ, আৰু বহুত ওপৰলৈ যাব লাগিব। লংকেশ্বৰ মন্দিৰ আহি আছোঁ, আপোনালোকক দেখাই থাকিম ভিডিঅ'টো, যদি শেষলৈকে চাই থাকিব। এইফালে আমাৰ গোটেই টিমটো আহিলে নাই, ইয়াত আহিছে, সকলো লৈ আহিছোঁ। টিম এডভান্স গুচি আহিলে, তোমালোকে কি কৰি আছা? আহি আছোঁ লাইন ধৰি ধৰি, দেখিছেনে? বহুত দূৰৰ পৰা আহিছিলোঁ লাইন লৈ লৈ, আৰু বহুত ওপৰত আছে মন্দিৰটো, পাহাৰ লংকেশ্বৰ মন্দিৰ পাহাৰৰ ওপৰত আছে। সকলো আগফালে লাইন, আগফালে লাইন, পিছফালে লাইন। হ'ব হ'ব, ভগৱানৰ কাৰণে এদিন কষ্ট কৰি দে আকৌ। বৰা, তুমি অভাৰটেক কৰিছা? অভাৰটেক নকৰিবা, ডিষ্টেঞ্চ মেইনটেইন কৰা। আমাৰ টিমটো দেখাই দিয়ে এপাক। মোৰ থপৰাটো দেখা না? দেখো, দিছ ইজ ডিউটি দেই, বিলি স্মাৰ্ট পাৰ্চন। তোমালোকে ইয়াৰ লোকেল হয় নেকি? তোমাৰ লোকেল আছে নেকি ইয়াত? লোকেল গাই এই লোকেল গাই নি? মই মাজুলী, এই লখিমপুৰ, এই হদি। আৰু এইফালে লাষ্টলৈ চাওকচোন, তোমালোকে গোটেই মানুহ লাইন পাইছোঁ। কি কৰিছা তোমালোক? ঢকুৱাখানাৰ মানুহ ন, লখিমপুৰ মানুহ। লখিমপুৰৰ পৰা চাকি জ্বলাব আহিছে। আমাৰ লখিমপুৰত শিৱ মন্দিৰ নোহোৱা হৈ থাকিলে। তিনিচুকীয়া আছে বাৰু পাইছোঁ সেই মন্দিৰ ওচৰত বহুত দূৰ আহি পাই গ'লোঁ। তুম চাকি লগাই দিলোঁ তাতে। ক'ত গছ কিবি ফুল নহয় এতিয়া পৰি গ'লে কোনোবা গুচি গ'লে ভাল নালাগে। কোনত ল'বা কাণত লৈছে পূজা কৰি ল'বা। ফুটটা ধুনীয়া ফুটটা ল'লা, কিন্তু ডাঙৰ ফুটটা লৈছা। এইফালে চাওঁ মন্দিৰৰ বেকগ্ৰাউণ্ডটো দেই, পিছত চাইছোঁ। এতিয়া আমাৰ আগতে ৰাস্তা আছিলে এইটো, সেই পাহাৰৰ মাজেদি যোৱা ৰাস্তাটো। এতিয়া কিন্তু ৰাস্তাটো বন্ধ হ'ল, সেইটো কাৰণে আমি আকৌ একেটা ৰাস্তাতে যাব পাৰোঁ। পূজা কৰিলোঁ ধুনীয়াকৈ। বহুত হৈ গ'ল আগতকৈ, আমি আহোঁতে মানুহ কম আছিলে অলপ। এইফালে চাওকচোন, লাইন 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 লাইন।
এইফালে লাইন ঘটা বনাই আছে দেখিছে, এইফালে মানুহৰ লাইন। ধুনীয়া বনাইছে খা। আমি ইমান ওপৰ পৰা আহি তলত পালোহি। এতিয়া চাওক তলত চাওক কিমান লাইন। এতিয়া আৰু বহুত দূৰ আছে আমি পাবলৈ, মানে মানুহৰ লাইন যাব বহুত ওপৰত আছে মন্দিৰটো, লংকেশ্বৰ মন্দিৰ, শিৱ মন্দিৰ বহুত তলত আছে। পূজা কৰি আহিলোঁ মেইন ৰাস্তাটো, এইটো মেইন ৰাস্তাটো, এইটো মেইন ৰাস্তাটো আৰু মেইন গেটখন লংকেশ্বৰ মন্দিৰ মন্দিৰ আছে ইয়াত আমি আহিব পাৰিব। এই আমাৰ চাংমাই ভাই আহি আছে দেই। বলে যে মানুহৰ লাইন বহুত বহুত লাইন বহুত লাইন। বৰ্তমান পূজা কৰি আহিলোঁগৈ, কাৰণ পূজা কৰি কিন্তু থাকোঁতে ইমান মানুহ নহয়, তথাপিও পূজা কৰিলোঁ, ভগৱানৰ সেৱা এটা কৰিলোঁ গোটেইখিনি। কিন্তু যাওঁতে আমি 10টামান মানুহ গৈছিলোঁ, আহিছোঁ এতিয়া টোটেল 3জন আহিছোঁ। বাকীকেইজন মানে অলপ ৰাস্তা ঘূৰিছে ডেকা ল'ৰা। আৰু এতিয়া আপোনালোকে ভিডিঅ'টো কেনেকুৱা পাৰিলে শেষত জনাব, কমেণ্ট চমেণ্ট কৰিব। আৰু কি কৰিব লাগিব, আমাৰ ইয়াৰ পৰা দেখা লাইক শ্বেয়াৰ কৰিব লাগিব। আৰু আমাৰ ফালে লংকেশ্বৰ মন্দিৰটো ইয়াৰ পৰা দেখিয়ে থাকি, সেইটো চাওক এইটো হৈ যাবা দেখিছে, দেখিয়ে থাকে আমাৰ ইয়াৰ পৰা চব। দিয়ক আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ, আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট কৰিব। আজিলৈ সমাপ্ত কৰিছোঁ, বাই বাই।